স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ। মই অংশমান। মই বৰ্তমান গৈছিলোঁ কামাখ্যাত। এতিয়া আহিলোঁ আমি দীঘলী পুখুৰীৰ ব্লগটো বেলেগকৈ বনাম, আপোনালোকে চাই থাকিব। এয়া দীঘলী পুখুৰীত পূজা হয়, সেইবাবে লাইটিং কৰা আছে গাইজ। তো আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। গাইজ এতিয়া আমি ৰাস্তাটো পাৰোঁ। কেনে গাড়ী হে গাইছে বাপাৰে বাইপাৰে কেনে গাড়ী আই যাব পাৰিম নাই আমি গেছ মাজেদি ঘুমে যাম হে ইটাকে আমি মুনি যাবা আজি পিজ্জা দোকান গাইছ এই রকম আপনালোকে বিষ্ণু রূপা সৌরভা বিষ্ণু মনীষা হম করতে মনীষা বিষ্ণু লাগলো 15 অলপমান বিষ্ণু লাগব এয়া আমি দীঘলী পুখুৰীত আহি পালো কি ধুনীয়া লাইটিং চলি আছে লাইটিং আৰু এয়া আমাৰ দুৰ্গা মা মূৰ্তিবিলাক আছে তাত সেয়া দুৰ্গা মাৰ মূৰ্তিবিলাক আছে তাত দুৰ্গা মাৰ মূৰ্তিবিলাক কেনেকৈ ল'ব ভুজি লগা নাই কিন্তু মোৰ এই আমাৰ মহে আমাক ফটো চটো কৰি আছে গাইস আৰু এৰে মানে পুৰা একদম লাগে আৰু দেখা পাই কাউন্টাৰ লাগে পুৰা একদম লাগে আৰু লাগে লাইটিং চাইটিং আছে এই পুৰা একদম ঢোল বাজি আছে এই আমাৰ মহে ফটো কৰি আছে এটা মূল্য একদম আপোনালোকক তো গাইস আমি বৰ্তমান ফটো চটো উঠি ললো তো এতিয়া আমি দেখিবলৈ চাই আছো আৰু পাৰ হ'ব লাগলা হলু গাইছ গাড়ী কেমন পাৰ গাইছ বৰ্তমান আমি ফুটপাথে খোজকাঢ়ি তো মুনিবা দোকানখন বিচাৰি নাপালোঁ তো আমি এতিয়া বিশাল যাই আছোঁ বিশালত মানে আইচক্ৰীম আৰু কিবা কিবি শ্বপিং কৰিব লগা আছে তো আপোনালোকে চাই থাকক গাইজ আমি বৰ্তমান বাছত আহি আছোঁ বেছি থকা বাছত এয়া দোকান জামত ফাঁচিছোঁ গাইজ জাম পল্টন বজাৰ নেপালী মন্দিৰ আমি বৰ্তমান গণেশগুৰি যাই আছোঁ গাইজ তো গাইজ বৰ্তমান আমি গণেশগুৰিৰ বিশালত যাই আছোঁ আৰু গণেশগুৰিত হ'ল পূজা চূজা চাম অলপ তাৰমানে আজি হ'ল মাৰি যে আৰু মুনিতে কৈছিলে আগৰ ভিডিঅ'টো আজি হ'ল ৰাতিটো গোটেই ঘূৰি কিনে আনি কিন্তু 12টা বজাত ঘূৰি দিয়কচোন 10টা মানত ঘূৰি বহুত অন্তৰ মূৰত গাইজ বাছখন গেল এই গাইজ পল্টন বজাৰ গাইজ হ'ব ৰক আপোনালোকক মই বিশাল যে লগ পাম কিমান দিব মানে আপোনালোকক ৰাস্তাটো এই গাড়ীখন হ'ল এই ৰখিয়ে আছে চাবাই নোখোজে দিয়ক মই বিশাল বিনোদন আপোনালোকৰ লগত লগ পাইছোঁ ইয়াৰ খ্ৰীষ্টান বস্তুৰ এইটো পেট্ৰল পাম্পত ইয়াৰ পুতলাটো গণেশগুৰি গ'লোঁ এতিয়া আমি নেমু খ্ৰীষ্টান আমি
কলাগুৰু এয়াকে যে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পুৰণীয়া খেতি পালোঁ। পুৰণা খেতি পালোঁ আমি এতিয়া বিশালত গৈ আছোঁ। এতিয়া আমি বিশালত গৈ আছোঁ বিশালৰ পৰা আমি বৰ্তমান আমি বিশালত গৈ আছোঁ। তাৰমানে বাছখনে আমাক ব্ৰিজৰ ওপৰত বিশালত অলপ শ্বপিং কৰি আমি গণেশগুৰি পূজা চাম। মাহীয়ে ক'ব, তাৰমানে মই নাজানো কি আছে। মাহীয়ে মোক ঘূৰাই লৈছে। আমি এতিয়া বিশালত শ্বপিং কৰিম, তাৰপিছত আমি গণেশগুৰি দুৰ্গা পূজা চাম, তাৰপিছত আমি লক্ষ্মীনগৰ বিশ্বত দুৰ্গা পূজা চাম, তাৰপিছত বেলতলা পূজা চাম। ৰাতি 12টামানত আমি ঘৰ পাম। এয়াকে আমাৰ আজিৰ ৰুটিন। আৰু কালি ৰাতিপুৱা নৱগ্ৰহ যাম, নৱগ্ৰহৰ ব্লগটো আপোনালোকে বেলেগকৈ পাব। তো মই বিশাল জমিখন আপোনালোকক দেখাই আছোঁ নেকি। এয়াকে ইয়াত চব্জি মাটিটো হ'বনে? তো গাইজ বৰ্তমান এয়া মই আইচক্ৰীম লৈ ল'লোঁ মেংগ' ফ্লেভাৰৰ। এয়া মই এতিয়া বৰ্তমান ফিনিছ কৰি দিওঁ দিয়ক। খাই আছোঁ অংশুমানে খুৱাইছে, বাপেকে পইচা দি পঠিয়াইছে। এয়া সৰ্থেবাৰীৰ পৰা আহি পেলাই বিশালৰ সন্মুখত দুৰ্গা পূজা বুলি আইচক্ৰীম খাই আছে। পায়েক, ঘনীয়েক, মহাজ চকুৰে লগত মিলি। তো এতিয়া আমি জোতা চেণ্ডেল কিনিবলৈ যাই আছোঁ। আমি এতিয়া চেণ্ডেলৰ দোকান আহিলোঁ। গাইজ চেণ্ডেল কিনিব আহিছিলোঁ চবৰে, কিন্তু হ'ল মাত্ৰ এটাহে কিনিলে চেণ্ডেল। তো বাকী আমি এতিয়া যাই আছোঁ পূজা চাবলৈ। পূজা মানে গাইজ বহুত ভাগৰ লাগিছে। তো এখন বা নাচিব পাৰোঁ পূজা, চাম চাগে এখন আমি আৰু ঘৰলৈ গুচি যাম। এয়া গাইজ গুৱাহাটীৰ ফুটপাথ মানে গাইজ ৰাস্তাৰে গাড়ী আহিব দিয়া আমি। গাইজ বৰ্তমান আমি এয়া খাম, আপোনালোকে চাগে দেখিছে। এয়া খাম গাইজ, এয়া খাম। য়েছ মোবাইলটো ওলাই নাই। আমি খুৱাই দিছোঁ না পিচ এপিচ খুৱাই নিদিয়া কিয়? খাই দিয়া খাই কিনে ক'ত দিয়া ওলাই দিয়া যোৱাটো। অঁ আৰু দিয়া চুমাই দিয়া মিঠা নেকি? অলপ খাইছোঁ কি মই নাখাওঁ। হা তো গাইজ ৰাতি আহিম যেনে টোপনি লাগছে লগালগ টোপনি মাৰছোঁ 11:30 আহি গৈছোঁ। তো এতিয়া আমি একুৰিয়ামৰ আগত থাকিম আমি ব্লগটো চেছ কৰোঁ। আজিলৈ ইমানে, কালি লগ পাম, বাই বাই।